এয়া হৈছে আমাৰ খেতি পথাৰ। আমাৰ ঘৰৰ পিছফালে অৱস্থিত এইখিনি খেতি পথাৰ। এইখিনি অতিকৈ বাম মাটি। ইয়াত প্ৰত্যেক বছৰে খেতি কৰিবলৈ খুব অসুবিধা হয়, কিন্তু সৌভাগ্যৰ কথা যে এইবাৰ ইয়াত বৰষুণ পৰি থকাৰ কাৰণে আমাৰ খেতি কৰিবলৈ সহজ হৈছে। এইখিনি নহ'লে প্ৰত্যেক বছৰে আমি পানী সিঁচিব লাগে ৰেল লাইনৰ পৰা, নতুবা মেচিনৰ প্ৰয়োজন হয়। এইখিনি হৈছে আকৌ গোটেই পথাৰখনৰ ভিতৰত আটাইতকৈ দ মাটি, সৰু দল বুলি কয়। ইয়াতো আমাৰ 6 বিঘা মাটি আছে। এইখিনি আটাইতকৈ দ মাটি পথাৰখনৰ ভিতৰত। এইটো দৃশ্য হৈছে আমাৰ ৰেল লাইনটোৰ পৰা ৰেল লাইনৰ বটগছ আৰু আমাৰ পথাৰটো দুভাগ কৰিছে এই ৰেল আলিটোৱে। মই দেখাইছোঁ, এই দ ফালে আমাৰ মাটি আছে, এফালে দ, এফালে বাম।